हेलो एवरीवन की खबर आपनालोकर भालने मोर बार बर्तमान भालेई मैं केमिन टी हाउस आपनालोके गइसेने बारू मैं तारলৈ गइसिलु আজি 3-4 दिन मान आगते गइसिलु किन्तु आपलोड करा नाइ भिडिओটো আজি करिसु इया इमान जे धुनिया परिवेश अकनमान रिल्स बनालो फटो मारिलो प्राकृतिक परिवेशकन गुटेइकन देखालो जेतु बाउंडारी হয় অলপ অলপকৈ ৰাতি ইমান ভাল নুঠিল বাৰু ফটো তথাপিও যিকন পাৰিলো উঠাবলৈ চেষ্টা কৰিলো এইটো দেখিছেনে ওখ গছতে আছে ঘৰ বনাইছে একদম ওপৰলৈ উঠিব নোৱাৰিলো বাৰু আধাৰ পৰাই দেখাইছো ইয়া জুলনাত ছোৱালীজনীয়ে খেলি থকা দৃশ্য সৰুজনীয়ে ভয় কৰিলে উঠিবলৈ হেখনত মই এপাক বলো উঠি চাও সিহঁতে উঠা দেখি অকমান ফুৰিলো আৰু আজৰি সময়খিনিত আমি ফ্যামিলি এনেকৈ যাও ফুৰিবলৈ আগত এবাৰ গৈছিলো কিন্তু ফটো উঠোৱা নহল এবাৰ ৰাতি হলো অকনমান উঠালো ইয়া ছোৱালী আকৌ ওপৰলৈ উঠি গৈ অকনমান স্প্ৰিং বলৰ নিচিনা হেকনতে খেলিলে আৰু সৌদিখৰ পৰিবেশটো ইমানেই ধুনিয়া আপোনালোক গৈছেনে বাৰু যাবচোন যদিহে যোৱা নাই কিমান যে ধুনিয়া লাগে তাত ফ্যামিলি বহুত যায় তালৈ ইয়া ফুল বিভিন্ন ধৰণৰ ফুল তাত ৰুই থৈছে তাৰে অকন উঠালো প্ৰতিটো মুহূৰ্ত এটা টঙি ঘৰ আছে যে সেই টঙি ঘৰটো ছোৱালীয়ে ওপৰত উঠি মোক অকনমান কেমেৰা কৰি দিলে এটো সেলফি পইণ্ট কিমান ধুনিয়া কিন্তু লাইটিং ব্যৱস্থাটো ওপৰত দিয়া নাই কাৰণে অকমান আন্ধাৰ উঠিলে বাৰু তথাপি অকনমান উঠিলো একদম ওপৰত উঠিবলৈ মন আছিলে ভয়ও লাগিলে তথাপি অকনমান ছোৱালীয়ে কেমেৰা কৰি দেখুৱালে মোৰ হলে সৌদিকন খুব ভাল লাগিলে সকলোবিলাক চাই মেলি আজৰি হৈ লাষ্ট টাইমত চিকেন চাওমিন অকন খালো কাষতে দোকান আছে খুব ভাল লাগে আৰু আপোনালোক গলে দেখিব বাৰু এয়া অকমান জুলনাত বহি মেলি ওপৰৰ ঘৰত উঠিলো দুই একবি ফটো মাৰি মেলি লাষ্টত বজাৰ সমাৰ কৰি আহিলো আজিলৈ মই ইমান কনেকে যি পাৰিলো দেখালো আৰু অন্য এটা ভিডিওত আপোনালোকক লগ পাম মোক সাপোৰ্ট কৰিব সকলোৱে আৰু বেলেগ বেলেগ ভিডিও দিবলৈ চেষ্টা কৰিম আজিলৈ ভিডিওটো ইমানেই কৰিলো সকলোলৈ শুভৰাত্ৰি জনাইছো বাই